স্বাগতম জনাইছোঁ মোৰ আছামিজ মেকিং নামৰ চেনেলটিলৈ। কম্পিউটাৰ আৰু মোবাইলৰ কীবৰ্ডত থকা এনেকুৱা চিম্বলসমূহ সকলোৱে ব্যৱহাৰ কৰে, কিন্তু বেছিভাগ মানুহে ইয়াৰ সম্পূৰ্ণ নাম নাজানে। এইটো ভিডিঅ'ত জানিবলৈ পাব এই চিম্বলসমূহৰ নাম আৰু লগতে ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয়। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই চিম্বলটো বহুতেই ব্যৱহাৰ কৰে, কিন্তু এই চিম্বলটোৰ নাম বহুতেই নাজানে। এই চিম্বলটোৰ নাম হ'ল @, ইয়াক @ বুলিও ক'ব পাৰি। এইটো জিমেইল ইমেইলত ব্যৱহাৰ কৰা হয় আৰু পাছৱৰ্ড বনোৱাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। এইটো চাইনৰ নাম হ'ল হেছ। যিকোনো শব্দ হাইলাইট কৰাৰ কাৰণে বা হেছটেগ লগোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ইয়াক নাম্বাৰ চাইন বুলিও কোৱা হয়। নেক্সট চিম্বল, এইটো চিম্বলৰ নাম হ'ল ডলাৰ। আমেৰিকান কাৰেন্সি হিচাপে ব্যৱহাৰ কৰা হয়। নেক্সট চিম্বল, এইটো চিম্বলৰ নাম সকলোৱে জানে, ইয়াৰ নাম হ'ল %। নেক্সট চিম্বল, এই চিম্বলটো কীবৰ্ডত দেখাই পাই থাকে, কিন্তু বহুতে নাজানে ইয়াৰ সম্পূৰ্ণ নাম। ইয়াৰ সম্পূৰ্ণ নামটো হ'ল %। ইয়াক আৰু বা এণ্ডৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। নেক্সট চিম্বল, এই চিম্বলটোৰ নাম হ'ল ব্ৰেকেট বা স্কুৱাৰ ব্ৰেকেট। ইয়াৰে প্ৰথম ভাগটোক কোৱা হয় অপেন ব্ৰেকেট আৰু দ্বিতীয় ভাগটোক কোৱা হয় ক্ল'জ ব্ৰেকেট। নেক্সট চিম্বল, এই চিম্বলটোৰ নাম হ'ল কাৰ্লি ব্ৰেকেট। ইয়াৰে প্ৰথম ভাগটোক কোৱা হয় অপেন কাৰ্লি ব্ৰেকেট আৰু দ্বিতীয় ভাগটোক কোৱা হয় ক্ল'জ কাৰ্লি ব্ৰেকেট। নেক্সট চিম্বল, এইটো চিম্বলক সাধাৰণতে ব্ৰেকেট বুলিয়ে কোৱা হয়, কিন্তু ইয়াৰ আচল নামটো হ'ল পেৰেণ্ঠেছেছ। ইয়াৰ প্ৰথম ভাগটোক কোৱা হয় অপেন পেৰেণ্ঠেছেছ আৰু পিছৰ ভাগটোক কোৱা হয় ক্ল'জ পেৰেণ্ঠেছেছ। এইটো চিম্বলক লেছ দেন বুলি কোৱা হয়। সৰু সংখ্যা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। নেক্সট চিম্বল, এইটো চিম্বলক গ্ৰেটাৰ দেন বুলি জনা যায়। ইয়াক ডাঙৰ সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট চিম্বল, এইটো চিম্বলৰ নাম হ'ল কেৰেট। এইটো চিম্বলক কোৱা হয় কোটেশ্যন মাৰ্ক বা ইনভাৰ্টেড কমাছ। নেক্সট চিম্বল, এইটো চিম্বলক কোৱা হয় ছিংগল কোৱাট অৰ এপ'ষ্ট্ৰফি। নেক্সট চিম্বল, এইটো চিম্বলক কোৱা হয় কলন। নেক্সট চিম্বল, এইটো চিম্বলক কোৱা হয় ছেমিকলন। এইটো চিম্বলক ফৰৱাৰ্ড শ্লেছ বুলি কোৱা হয়। ইয়াক অথবা বা অব্লিক হিচাপে ব্যৱহাৰ কৰা হয়। নেক্সট চিম্বল, এইটো চিম্বলক কোৱা হয় বেকৱাৰ্ড শ্লেছ। নেক্সট চিম্বল, এইটো চিম্বলৰ নাম হ'ল পাইপ বা ভাৰ্টিকেল বাৰ। ইয়াক অসমীয়াত দাঢ়ি হিচাপে ব্যৱহাৰ কৰা হয়। নেক্সট চিম্বল, এইটো চিম্বলক কোৱা হয় টিল্ডি। নেক্সট চিম্বল, এইটো চিম্বলটো সকলোৱে জানে, ইয়াক কোৱা হয় কুৱেশ্যন মাৰ্ক। নেক্সট চিম্বল, এইটো চিম্বল মোবাইল বা কম্পিউটাৰৰ কীবৰ্ডত দেখাই পাই থাকে, ইয়াক কোৱা হয় বেকৱাৰ্ড। নেক্সট চিম্বল, এইটো চিম্বল সকলোৱে ব্যৱহাৰ কৰিয়ে থাকে, ইয়াক ষ্টাৰ বুলি কয়। আচলতে ইয়াৰ নামটো হ'ল ষ্টাৰিক্স। নেক্সট চিম্বল, এইটো চিম্বলক ডেছ বুলিও ক'ব পাৰি আৰু মাইনাছৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় আৰু হাইফাইন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। নেক্সট চিম্বল, এই চিম্বলটো ডেছৰ দৰে হয়, ডেছতকৈ অলপ ডাঙৰ। এই চিম্বলটোক কোৱা হয় আণ্ডাৰস্ক'ৰ আৰু আণ্ডাৰলাইন। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ কিছুমান কথা জানিবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।